হাই ফ্ৰেণ্ডছ, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এটা লাইক কৰি যাবলৈ একেবাৰে নাপাহৰিব। লগতে ভাল হ'লেও কমেণ্ট কৰি জনাব আৰু বেয়া হ'লেও কমেণ্ট কৰি জনাব। একো নহ'লেও গালি পাৰিবলৈকে হ'লেও এটা কমেণ্ট কৰিব, যাতে মই ভিডিঅ' বনাবলৈ সাহস পাওঁ বা উৎসাহ পাওঁ। মোৰো ভাল লাগিব কমেণ্টকেইটা পালে ভিডিঅ' বনাই থাকিবলৈ। সেইকাৰণে বেছি নহ'লেও গালি পাৰিবলৈকে হ'লেও কমেণ্ট এটা কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি থ'ব, যাতে আহিব লগা ভিডিঅ'বোৰ আপোনালোকে চাই থাকে গালি পাৰিব পাৰে। সেয়েহে তেনেহ'লে ব'লক আৰম্ভ কৰিছোঁ এতিয়া ভিডিঅ'টো। আমাৰ মহাৰাজ্যখিনিত বেয়া চিঞৰ মাৰি আছে। এবাৰ চাই থৈ যাওঁ, অকণমানি পোৱালি আছোঁ ন, কেতিয়াবা মাকে গৰকি দিয়ে খোৱা সময়ত, সেইকাৰণে চাই যাওঁ। পোৱালিখিনি এক্সট্ৰা কৰি থোৱা আছে। পোৱালিখিনি বিক্ৰী কৰিব হৈছেগৈ আৰু বেছি দিন নাই মানে, সেইকাৰণে মাকৰ পৰা আঁতৰাই দিয়া হৈছে। এইখিনি চাব কেনেকৈ হৈ আছে। গোটেই ফাৰ্মখন লেতেৰা। আগতে মানে কি ডেইলি চাফা কৰা হৈছিলে, ফাৰ্মখন চাফা হৈ আছিলে, আৰু এতিয়া ফাৰ্মৰ মালিক ৰাতিপুৱাতে দোকানলৈ গুচি যায় যিহেতু, এতিয়া চাফা কৰা নহয়। ইফালে গোটেই লেতেৰা হৈ আছে। যিজনে চাফা কৰিব আহিছিলে আগতে ল'ৰা এজন, গতিকে নাহা হৈ গ'ল, সিও বেলেগ কামত গুচি যায়। তো ফাৰ্মখনে লেতেৰা হৈ থাকে। দুদিন 3 দিন 4 দিনৰ পাছত কেতিয়াবা মন গ'লে এটা ৰুম চাফা কৰি থৈ যায়, সেই এটা ৰুম চাফা হয়, বাকী দুটা লেতেৰা হৈ থাকে। পোৱালিবোৰ অকণমান হাগিব ধৰিছে। য়ৰ্কশ্বায়াৰ হয় নেকি, পিয়'ৰ য়ৰ্কশ্বায়াৰ, আৰু এজন হেম্পশ্বায়াৰ আছে। পাঠাটোতো য়ৰ্কশ্বায়াৰ হয়। গতিকে যদিহে কেতিয়াবা ভাল ব্ৰীডৰ গাহৰিৰ প্ৰয়োজন হয় তেতিয়া কণ্টেক্ট কৰিব, পাব পোৱালি। আমাৰ এতিয়া 2জনীয়ে দি আছে আৰু দিবলগীয়া আছে এজনীয়ে। ত' প্ৰয়োজন হ'লে ফোন কৰিব পাৰে, মই নাম্বাৰটো স্ক্ৰীণত দি দিম আপোনালোকক। আৰু 2জনীমান থোৱাৰ কথা আছে। এইবাৰ চাওঁ কি হয়। ইফালে অলপ বঢ়াই দিম ফাৰ্মখন। এতিয়াতো এটা চাইডে এনেকৈ আছে, এতিয়া আৰু এটা চাইডলৈ কৰি দিয়া হ'ব। সেয়ে আৰু প্ৰয়োজন হয় ফোন কৰিব।